ছাত্ৰ ছাত্ৰীসকল, আজি দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ 6 নম্বৰ অধ্যায়ৰ আজি পঞ্চম খণ্ডলৈ আহিলোঁ। পঞ্চম খণ্ডৰ প্ৰথম কোশ্চিনটো কি দিয়া আছে? 29 নম্বৰ কোশ্চিন হ'ব। তেজৰ তৰল মাধ্যমটোক কি বোলে? কি দিয়া আছে আনসাৰত? প্লাজমা। 30 নম্বৰত চোৱা, দ্ৰবীভূত অৱস্থাত বৰ্জিত পদাৰ্থবোৰ তেজৰ কোন অংশই পৰিবহন কৰে? আনসাৰত কি দিয়া আছে? প্লাজমাই পৰিবহন কৰে। 31 নম্বৰত চোৱা, তেজত অক্সিজেন কোনে কঢ়িয়াই নিয়ে? আনসাৰত কি দিয়া আছে? লোহিত ৰক্ত কণিকাই তেজত কি কৰে? অক্সিজেন কঢ়িয়াই নিয়ে। 32 নম্বৰত চোৱা, আমাৰ পাম কলটোৰ নাম কি? কি দিয়া আছে? আনসাৰত দিয়া আছে হৃদযন্ত্ৰ। 33 নম্বৰ কোশ্চিনটোত চোৱা, হ অলিন্দ আৰু হ নিলয় আৰু বাও অলিন্দ আৰু বাও নিলয়ৰ মাজত কি থাকে? কি দিয়া আছে আনসাৰত? এমাৰ মাজত কপাট অৰ্থাৎ বাল্ব বুলি আমালোকে কওঁ। সেইকাৰণে নিলয়ৰ পৰা অলিন্দলৈ তেজ উভতি যাব নোৱাৰে। ইহঁতৰ মাজত কি থাকে? কপাট বা কি দি আছে? বাল্ব। 34 নম্বৰত চোৱা, বিশুদ্ধ তেজ আৰু অশুদ্ধ তেজ কি? আনসাৰত কি দিয়া আছে? অক্সিজেনযুক্ত তেজক বিশুদ্ধ তেজ আৰু অক্সিজেন বিহীন তেজক অশুদ্ধ তেজ বুলি কোৱা হয়। 35 নম্বৰ কোশ্চিনত চোৱা, হৃদযন্ত্ৰত কেইটা কোঠালি থাকে? কেইটা কোঠালি থাকে? 4টা কোঠালি থাকে। 36 নম্বৰত চোৱা, উভচৰ বা সৰীসৃপ প্ৰাণীবোৰৰ হৃদযন্ত্ৰটো কেইটা কোঠালিযুক্ত? এনসাৰত কি দি আছে? 3টা কোঠালিযুক্ত। তোমালোকে গোটেইকেইটা খণ্ড চাবা আৰু নোটবোৰ ভালকৈ লিখি পঢ়িবা।